অলপ আলোচনা কৰি যাম মোৰো ভাল লাগিল এইটো এনে কেই ঘৰ আছে গাঁৱত আমাৰ আছে 115 ভোলাত কি কৈছে ভোলাটো এইটো এক নং সারাপেট 2 নং সারাপেট রেভিনিউ নাই এটা এক নম্বর এইটো এক নং ভালাটো এখানে কোনাটো পড়ে এনেকা আহিছে বাকী সবে ভালে আছে না গাঁৱৰ ৰাইজে খেতিটো কৰে সব হয় সব খেতি জীবী পৰিয়াল আছে না গাঁৱত চাকরিয়াল 2-1 আছে মাস্টাৰ কৰে মাস্টারও আছে যেনিবা আচ্ছা এই কিবা নাই পুলিচ তুলিচত থাকে না ইফালে পুলিশতো আছে এইটো বেছিভাগ পুলিচত থাকে এইটো মিলিটারি পুলিশ বিজনেছ বেছি মানে ফৌজি বহুত আছে আমাৰ UPPL দল হিচাপে সমত বড় ডাঙৰীয়া নেতৃত্বত চৰকাৰখন চলাই আছে আজি তাৰিখত 3 বছৰ যাবই আৰু তো প্ৰথম পৰ্যায়তো এটা বছৰ কৰোনাৰ লগতে যুদ্ধত গ'ল সবেতো গম পায় বাকী এতিয়া লাহে লাহে কামটো কৰিবলৈ যত্ন কৰি আছে চৰকাৰখনটো অকলে নহয় আমি মিলা প্ৰীতি চৰকাৰ চলিব লগা হ'ল BJP আছে GSP আছে আৰু আমি আছে একেলগে কামটো কৰিব লগা হ'ল আৰু কোৱালিশ্যন হ'ল এটা বাধ্যত কৰা হয় অকলে নোৱাৰাৰ কাৰণে অলপ মিলা প্ৰীতি কৰিব লগা হয় কিন্তু সদায় পাৰ্টি কি কৰে যে অকলে কাম কৰাৰ কাৰণে চিন্তাটো কৰে অনাগত দিনত যাতে আমাৰ দলখন আমি শক্তিশালী কৰি পেলাই আমি আগুৱাই যাব পাৰোঁ ইয়াৰ কাৰণে আমি সকলোৱে কাম কৰি আছোঁ মনৰ কথা অলপ বুজনি ল'বৰ কাৰণে মই আহিলোঁ আৰু আপোনালোকক